Hello everyone, welcome to my mini vlog. আজি এটা স্পেচিয়েল দিন। আজিৰ এই বিশেষ দিনটোতে 21 বছৰ আগতে আমি দুয়ো হোমৰ জুই সাক্ষী কৰি বিবাহপাশত আবদ্ধ হৈছিলোঁ। আজিৰ এই বিশেষ দিনটোত সেই বুলিয়ে আমি আহিলোঁ বৰ্ণিহাটত থকা সাই বাবা মন্দিৰলৈ। ইয়ালৈ প্ৰায়ে অহা যায়, খুব ভাল লাগে ইয়াৰ পৰিৱেশটো। মন্দিৰৰ চাৰিওফালে এপাক প্ৰদক্ষিণ কৰি ল'লোঁ। যিহেতু লাঞ্চৰ টাইম হৈছিলে, আমি ওচৰতে থকা পেনেচিয়ানা ভিলেজখনলৈ আহিলোঁ। ইয়াতে প্ৰথম আহিছোঁ, চাৰিওফালে এপাক ফুৰি ল'লোঁ। পৰিৱেশটো ভালেই লাগিল, কিন্তু আগতে ইয়াতে খেলাৰ বহুত ব্যৱস্থা আছিলে। ল'ৰা খুব এক্সাইটেড হৈ আছিল, কিন্তু এতিয়া একোৱেই নাই তেনেকৈ। হয়তো মেইনটেনেঞ্চৰ বাবে হ'ব পাৰে। সি তাতে অলপ এনজয় কৰিলে, তাৰ যিহেতু কালিৰ পৰা পৰীক্ষাও ষ্টাৰ্ট, সেইবাবে বেছি দূৰলৈ নগ'লোঁ আৰু। ইফালে লাঞ্চটো আহি পালে, লাঞ্চটো কিন্তু খুবেই টেষ্টি আছিলে। আজিৰ এই স্পেচিয়েল দিনটো আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা লাগিছে জনাব। লগতে আজিৰ দিনটোৰ কেইকপিমান ফটো ইয়াতে গাঁঠি দিলোঁ। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।